বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণ বাল্যকালৰ ৰূপৰ পৰা বুদ্ধিমান মহাভাৰতৰ ৰূপলৈকে আমি সকলো মনোমুগ্ধ। আমি সকলোৱে জানো যে মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই নিজৰ শৰীৰ ত্যাগ কৰিছিল। কিন্তু বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়খন এতিয়াও ধপধপাই আছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ এই হৃদয়খন এডোখৰ জেগাত ৰখা হৈছে। পুৰণিৰ কথাৰ মতে মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই যেতিয়া শৰীৰ ত্যাগ কৰিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ শেষ যাত্ৰাত তেওঁ সম্পূৰ্ণ শৰীৰ অগ্নি পঞ্চতত্বত বিলীন হৈ গৈছিল। কিন্তু তেওঁৰ হৃদয়খন যেনে আছিল তেনেই থাকিল। 5 পাণ্ডৱে তেওঁ শেষ বিধি বিধানটো কৰিলে, কিন্তু তেওঁৰ হৃদয়খন নজ্বলাৰ কাৰণে নিয়ম অনুসৰি তেওঁৰ হৃদয়খন নদীত উটুৱাই দিলে। তাৰ পাছত তেওঁ এই জীয়াই থকা হৃদয়খন এডাল গোল আকাৰৰ কাঠৰ ৰূপত আহি পৰিলে। তাৰ পাছত ভগৱান জগন্নাথৰ এজন ভক্তই এই কাঠৰ কুণ্ডাটো পাইছিল। তাৰ পাছত তেওঁ এই কাঠৰ কুণ্ডাটো ভগৱান জগন্নাথৰ মূৰ্তিৰ ভিতৰত সমৰ্পিত কৰি দিলে। কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়খন যেনেকুৱা আছিল তেনেই আছে আৰু এই হৃদয়খন ভগৱান জগন্নাথৰ মূৰ্তিৰ ভিতৰত স্থাপিত হৈ আছে। সেইকাৰণেই ভগৱান জগন্নাথৰ ৰহস্য কোনেও জানিব পৰা নাই। আৰু এই কথাটোৰ কাৰণেই কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।